হেল্ল' ৰাইজ, নমস্কাৰ। মই নিমিষা। আশা কৰোঁ সকলো কুশলে আছে। পুনৰ এবাৰ কেইবাদিনৰ পাছত মোৰ অন্য এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাই আছোঁ। আৰু এয়া মই গৈ আছোঁ বাহঁতৰ ঘৰলৈ, কাৰণ সোনকালে ডিউটি ছুটি হৈ গ'লে মোৰ ৰুমত কৰিবলগীয়া বিশেষ কাম একো নাথাকে। সেইকাৰণে অকণমানিজনীক লগ পোৱাও হয় আৰু মোৰ ধুনীয়াকৈ টাইম পাছো হৈ যায় আৰু তাইৰ লগত। সেইকাৰণে ডিউটি নাথাকিলে বা ডিউটি সোনকালে ছুটি হৈ গ'লে মই তাতেই গুচি যাওঁ। আৰু এয়া মই চানা লৈ গৈছিলোঁ, ধুনীয়াকৈ পিঁয়াজ, নেমু, জলকীয়া দি মিক্সচাৰ বনাই আছোঁ। আচলতে মিক্সচাৰত জলকীয়া আৰু নেমুটো মেইন, নহয়নে? আৰু একাপ লাল চাহৰ লগত এতিয়া ধুনীয়াকৈ খাই দিম। আৰু অকল মোৰ কাৰণে নহয়, সকলোৰে কাৰণে যোগাৰ কৰিছোঁ। আৰু বাকী বায়ে চাহ বনাই দিব। মোৰ বিভাগটো আচলতে চানা আৰু তাইৰ বিভাগটো চাহ পৰিছে। এনেকুৱা কামবোৰ, ইজি কামবোৰহে কৰি ভাল লাগে ন। চাহ বনাবলৈ ইটো সিটো কেইবাটাও কাম কৰিব লাগে, নহয়নে? আৰু এয়া টেষ্ট কৰি চাইছোঁ, ভালেই হৈছে। আৰু এয়া খাই বৈ ওলাই আমাৰ অকণমানিক অকণমান ফুৰিবলৈ যাওঁ বুলি ক'লে তাইক ফুৰাই লৈ আহিলোঁ। আজিলৈ ইমানেই। ভিডিঅ'টো যদি শেষৰলৈকে চাইছে তেতিয়াহ'লে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। পুনৰ লগ পাম অন্য